এই 1-2 দিন আগতে মোৰ ওচৰত এটা ফোন আহিলে যে সুধিলে যে ছাৰ সিঁড়ি যিটো হয় আমাৰ বিল্ডিঙত যিটো সিঁড়ি কৰা হয় এই সিঁড়িৰ পইচাটো কি বেলেগকৈ লোৱা হয় নেকি যেনেকুৱা নৰ্মেল যিটো স্লেব হয় এই স্লেবত কি পইচা কষ্টিংটো বেছি লোৱা হয় নেকি চাওক নৰ্মেলি যিবোৰ কণ্টেক্ট কৰা হয় যিবোৰ কনষ্ট্ৰাকশ্যন হয় এইবোৰত কেতিয়াও আপোনালোকৰ এইটো নাথাকে যে অনলি সিঁড়ি যিটো হ'ব সিঁড়িৰ পৰ্চণ্টত আপোনালোকৰ কষ্টিংটো বেলেগ হয় বহুতে এইটো আপোনালোকক ভুল ধাৰণা দি আছে বহুতে আপোনালোকক ঠগি আছে সেইকাৰণে এইবোৰৰ পৰা সাৱধান হ'ব বহুতে কৰিছে কি যেনেকুৱা স্লেবটো যদি আপোনালোকৰ 1600-1500 স্কোৱাৰ ফিটত লৈছে ৰেটটো ইনক্লুডিং অল মেটেৰিয়েলছ তেতিয়াহ'লে এই অনলি সিঁড়িৰ পৰ্চনটো তাত 1800-2000 স্কোৱাৰ ফিট এইটো লৈ লৈছে কিন্তু এইটো বহুত ডাঙৰ এটা ভুল বহুত ডাঙৰ এটা ঠগন দিছে আপোনালোকক এইটো ভুল আপোনালোকে নকৰিব কিছুমান ক্ষেত্ৰত দেখা যায় যে মিস্ত্ৰীবোৰো আপোনালোকক ঠগাইছে যে গোটেই স্লেবটো এটা ৰেটত কৰিছে 80 টকা 90 টকাত কৰিছে কিন্তু অনলি সিঁড়িৰ পৰ্চনটো 150 টকা 200 টকা আপোনালোকৰ পৰা লৈছে সেইকাৰণে বি কেয়াৰফুল আপোনালোকে এইবোৰৰ পৰা বাচি থাকিব তো ভিডিওটো ভাল লাগিলে শ্বেয়াৰ কৰিব থেংক ইউ সো মাচ